অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু মোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি ভিডিঅ'টো হৈছে আমাৰ সৰু ভণ্টি তুলনি বিয়া হৈছে। তো তুলনি বিয়াৰ কিছুমান নীতি নিয়ম দেখাম। তো চাই থাকক আজি মোৰ ভিডিঅ'টো, আজি দিনটোত কি কৰোঁ সকলোবোৰ। আৰু মোৰ ভিডিঅ'টো চাই কিনে যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। চব্জি কাটি আছে আৰু এয়া জপা আনিলে আৰু ঘৰৰ মানুহৰ তাতে জপা থৈছিল। আৰু এয়া কইনা ধোৱাৰ সময়ত ৰাতিপুৱা আনে। এনেকৈ তিনিগৰাকী সৰু ছোৱালীয়ে জপা আনে আৰু ভৰি ধুৱায়। আৰু এয়া বৰি আছে। তো এইটো এটা নিয়ম আৰু এনেকৈ বৰি আনে। তাৰপিছত এয়া আমাৰ কইনাজনীক ধুৱাবৰ কাৰণে লৈ যাই আছে। খোজকাঢ়ি কিনে গৈ আছে আৰু পিছফালে আছে আৰু কইনা ধুৱাবৰ কাৰণে ৰেডি। কলপুলিৰ তলত কইনা বহুৱাই লৈছে। এয়া মাহ হালধি হাতে ভৰি খুৱাই দি আছে আৰু এতিয়া গা ধুৱাব। তাৰপিছত কইনাটো ৰেডি কৰাই কিনে এনেকৈ ময়ে উঠাই কিনে লৈ আহিলোঁ। ময়ে দাঙি আনিলোঁ আৰু তুলনি বিয়াৰ কিছুমান নিয়ম। আৰু এফালে কইনাৰ লগত এনেকৈ নিয়ম কৰি আছে, আনফালে আয়তীসকলে নাম ধৰি আছে। কইনা ধোৱাৰ পিছত এনেকৈ আয়তীসকলে নাম ধৰে আৰু কইনাটোক শুচি কৰে। তাৰপিছত এয়া যে জপাত আনিছিল খোৱা বস্তুখিনি, এয়া কইনাৰ লগত কইনাক ধোৱা গৰাকী আৰু জপা অনা তিনিগৰাকী এনেকৈ খাইছে। আৰু আমাৰ ইয়াত কইনাই ফটো উঠি আছে, ড্ৰেছ সলাই কিনে। আৰু আমাৰ এয়া এইটো জেঠীমা, ঘৰৰ আলহীখিনি এইখিনি, এইটো জেঠীমা, সেইটো মামী, সেইটো সৰু মামী, সেইটো মা হামুলি আছে। তো আৰু এইজনী আৰু মোবাইলত ব্যস্ত। পিছত আমি মামীহঁতৰ লগত ভাত খাবলৈ বহিলোঁ। মাও বহিছে একেলগে আৰু আমাৰ কুন্দুলো গৈছিল। কুন্দুলো এয়া খেলি আছে। আৰু আমি আটাইখিনি মিলি কিনে আমাৰ আলহীখিনি একেলগে কথা পাতি আছে আৰু আমাৰ তুলনি বিয়াটো শেষ। তাৰপিছত নিউ ব্লগ আপোনালোকে চাই আৰু বিয়াৰ ব্লগ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, ইয়াতে সমাপ্ত। তো মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।